বন্ধুসকল, আপোনালোক কেনে আছে? আশা করি সকলে ভালে আছে আৰু আপোনালোক যাতে ভালে থাকে এইটো আমি বিচাৰো। গতিকে বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ তথা সৰ্বৰ্ণ আকাৰ কেনেকৈ লিখিব লাগে এই বিষয়ে আজি দেখুৱাম। গতিকে বন্ধুসকল, ইয়াৰ আগত আপোনালোকে এটা সৰু ৰিকুৱেষ্ট কৰিছো, যদি মোৰ চেনেললৈ আপোনালোক নতুন আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব। অতে শূন্য, অতে শূন্য, আতে আকাৰ, আতে আকাৰ, হস্ৰইতে হিচিকাৰ, হস্ৰইতে হিচিকাৰ, দীৰ্ঘইতে দীৰ্ঘিকাৰ, দীৰ্ঘইতে দীৰ্ঘিকাৰ, হস্ৰুতে হুচুকাৰ, হস্ৰুতে হুচুকাৰ, দীর্ঘউতে দীর্ঘকার, দীর্ঘউতে দীর্ঘকার, রিতে রিকার, রিতে রিকার, এতে একার, এতে একার, ওইতে ওইকার, ওইতে ওইকার, ওতে ওকার, ওতে ওকার, ওতে ওকার, ওতে ওকার। আকৌ কৈছো, অতে শূন্য, অতে শূন্য, আতে আকাৰ, আতে আকাৰ, হস্ৰইতে ইকাৰ, হস্ৰইতে ইকাৰ, দীৰ্ঘইতে দীৰ্ঘিকাৰ, দীৰ্ঘইতে দীৰ্ঘিকাৰ, হস্ৰউতে উকাৰ, হস্ৰউতে হুচুকাৰ, দীৰ্ঘউতে দীৰ্ঘকার, দীৰ্ঘউতে দীৰ্ঘকার, রিতে রিকার, রিতে রিকার, এতে একার, এতে একার, ওইতে ওইকার, ওইতে ওইকার, ওতে ওকার, ওতে ওকার, ওতে ওকার, ওতে ওকার। বন্ধুসকল, আজিৰ বিষয়টো এইখিনি আছিল, আৰু যদি ভিডিঅ'টো ভাল লাগে থাকে তেনেহলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব নাপাহৰিব। জয় অসম, ধন্যবাদ।